বিভিন্ন অঞ্চলত দৌল মহোৎসৱ উদযাপন কৰে আৰু আমি সৰুৰে পৰাই এই মহোৎসৱবিলাক চাই আহিছোঁ, অংশগ্ৰহণ কৰি আহিছোঁ আৰু যোৱা কেইবাবছৰ ধৰি তামোলপুৰ, গড়েশ্বৰ, নাওকাটা, বিজনী বিভিন্ন অঞ্চলত দৌল মহোৎসৱত মই বাইক ৰেলীৰে অংশগ্ৰহণ কৰিছোঁ আৰু আজি আমাৰ সতীৰ্থসকলৰ লগত তামোলপুৰ অঞ্চলৰ বিভিন্ন দৌল মহোৎসৱত আহি ৰাইজক দৌল মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ জৰিয়তে মই বড়োলেণ্ডবাসী, অসমবাসী আৰু ভাৰতবাসীক পবিত্ৰ দৌল মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ। প্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ বিচাৰিছোঁ অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ ৰাইজে শান্তি সম্প্ৰীতি সমন্বয়েৰে বসবাস কৰিব পাৰে। সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ সফল হয়, সকলোৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। এইটো অকল তামোলপুৰতে ঘূৰি আছে, দ্বাৰকুছিৰ পৰা কৰি পেলাই আমি ঘূৰি আহিলোঁ আৰু এনেকৈ আকৌ তামোলপুৰ টাউনলৈ যাম। আলোচনা কৰিম, আজি গধূলি আমি আলোচনা কৰিম, ইয়াৰ পিছত মিডিয়াত ক'ম। আলোচনা কৰিম আৰু আপোনালোকক ক'ম, মই টাইম আছে।